অম্বাময় জ্যেষ্ঠ কন্যা কাশিনীপতিৰ অম্বিকা অম্বালিকা দুয়ো সহোদৰা ভগ্নী মোৰ তিনিও ৰাজকন্যাৰ একেটা দিনতে পিতৃয়ে স্বয়ম্বৰ কৰিছে আয়োজন দুয়ো ভগ্নী আজি আনন্দত মগন কিন্তু তেনে হ'ব পৰা নাই মই কল্পনাৰ ৰঙেৰে বোৱাই আঁকিছিলোঁ এজনৰ জীয়ন্ত মূৰ্তি আৰু তেওঁকেই মোৰ হৃদয়ত কৰিছিলোঁ ধ্যান কিন্তু নিষ্ঠুৰ কি নিয়তিয়ে যেন ভাঙি দিব বিচাৰিছে মোৰ মধুৰ কল্পনা আশাৰ সপোন মোৰ শব্দ মাজে মাজে দেখা দিয়ে এক কৃষ্ণ বৰ্ণ ৰেখি কৈ গ'লে কানে কানে মোক মই বোলে অগ্নি কইনা বিষ-বহনে জ্বলি আছে চকু মুখ সকলোতে মোৰ জানো স্বপ্নবোৰ কেতিয়াও ব্যৰ্থ হোৱা নাই পিতা ক্ষমা কৰিবা কইনাক তোমাৰ তুমি পিতা মোৰ স্বৰ্গতকৈও শ্ৰেষ্ঠ যিদিনাই দেখিলোঁ মই ঋষিক সপোনে সেইদিন ধৰি জলাঞ্জলি দিলোঁ মই নাৰীত্ব নিজৰ সেয়েহে পিতা নালাগে আহিব তুমি বিষ কইনাৰ বিয়া বিষ বৰিখন কৰি পৰপুৰুষক নোৱাৰিম ঢালি দিব মই বিষ বৰিখন বুকুত মোৰ দপ দপকৈ জ্বলি থকা একুৰা পচন্দ ব্ৰহ্মী তাকে নিৰ্বাপিত কৰা কাৰো শক্তি নাই সেয়েহে পিতা বন্ধ কৰা পিতা বন্ধ কৰা মোৰ স্বয়ম্বৰ বন্ধ কৰা শালবৰাজ আপুনি মোৰ কাষলৈ শালবৰাজ ধন্য আজি মই পানী গ্ৰহণ কৰিছো তোমাৰ অন্যায় কৰিছা ৰাজন অম্বা বিষ কন্যাক পানী গ্ৰহণ কৰি তুমি মহা অন্যায় কৰিছা বিষ কন্যা ৰাজন বিমুখ কৰিছা বাৰে বাৰে একেই কথাকে কৈ ৰাজন শুনা অম্বা এই বিষ কন্যাকে সংগী ৰূপে লৈ শালবৰাজ যাব খোজে আজি ৰখাতললৈ স্বৰ্গ পথে নিবিচাৰি যাব অন্য কোনো দেৱকন্যাক লৈ নালাগে ৰাজা অম্বা প্ৰাণে মোৰ নোৱাৰি শুনিব অম্বা নানিবা নমাই আৰু চকুলোৰ বান ৰাজন সমধিকাৰ অম্মা ৰাজন এয়া যে নহয় চকুলো ৰাজন চাৰু নেত্ৰে ঘৰে মাথো মুকুতাৰ মালা ৰাজন ধন্য মই প্ৰাণাধিকম বা মোৰে মনে প্ৰাণে আজি মাথো জ্বলাব পাৰিছো মোৰে প্ৰেমৰ প্ৰদীপ জ্বলা নাই আজি মাথো জ্বলিব লাগিছে বহুদিন ধৰি অম্বা পৰা নাই কৰিব প্ৰকাশ শুনা হৃদয়ৰ হিংসাখনৰ ৰাজা মাথো তুমি অম্বা তুমি মোৰ অম্বা কিন্তু কোনো কিন্তু নাই অম্বা আজি মই কৃতাৰ্থ সাৰ্থক হলেবে এই আজিৰ সাক্ষাৎ এতিয়া শুনা ৰাজা স্বয়ম্বৰ পাতিছে আমাৰ তিনিও ৰাজকন্যা আৰু সেই স্বয়ম্বৰতে হৃদয়ৰ দেউতাক মই মোৰ বৰমাল্য কৰিম অৰ্পণ বলো অম্বা নকৰো পলমে ব্যক্ত করো মোর অভিলাষ ৰাজন যাবাকলৈ তোমার পিতৃৰ পাশে যাম আৰু কম কি কবা ৰাজন তুমি মোৰ ভক্ততা ইষ্টি ৰাজন ভক্তি ৰূপে নিচে মই পানী গ্ৰহণ কৰিছো তোমাৰ বাবে স্বয়ম্বৰৰ নাই প্ৰয়োজন কিন্তু ৰাজন পিতৃ স্থিৰভাৱে কৰিছে সংকল্প
স্বয়ংবোৰ স্থগিত নহয় কোনো কাৰণত। নহয় স্থগিত, নহয় ৰাজন। কিন্তু কিন্তু স্বয়ংবৰে যে আহিব নানা দেশ বিদেশৰ ৰাজা। মনৰ ৰাজাওতো আহিব নিশ্চিত। বৰণৰ মালাধাৰী তেতিয়াওতো তেওঁকে মই পাৰিম পিন্ধাব। চমৎকাৰ অম্বা, তোমাৰ বুদ্ধিৰ মই কৰিছো প্ৰশংসা। তেন্তে আৰু চিন্তাৰে নাই প্ৰয়োজন, যাওঁ তেন্তে মই নিজ ৰাজ্যলৈ। যাওক ৰাজা, যথা সময়ত উপস্থিত হ'ব স্বয়ংবৰ স্থলে। প্ৰতীক্ষা কৰি মাথো থাকিব অম্বাই। ৰাজন, মই যাওঁ মন্ত্ৰীপুৰলৈ। শুনা অম্বা, বহু ৰূপৱান ৰজা ৰাজপুত্ৰ অনেকেই আহি সমবেত কৰিবহি স্বয়ংবৰ স্থলে। ৰূপে মুগ্ধ হৈ কাৰোবাৰ প্ৰতি প্ৰত্যাখ্যান নকৰাটো মোক। প্ৰত্যাখ্যান? অম্বা, তোমাক প্ৰত্যাখ্যান? অম্বা, অম্বাৰ বাবে সেই কাৰ্য নহয় সম্ভৱ। কিন্তু ৰাজন, সংশয়ৰ হৈছে উদয়। স্বয়ংবৰ উপলক্ষে যদি জ্বলি উঠে যুদ্ধৰ ৰণত, অম্বা, বীৰৰ অৰ্চনা দি জয় লব্ধা কৰি লৈ যাবা অম্বাক তোমাৰ। আৰু যদি সে তাকে নোৱাৰা কৰিব, মোৰো বৰমাল্য নাপাবা কদাপি। সেটি কথা ৰাখিবা মনত। স্বামীৰ বীৰত্বই অগ্নি কন্যা অম্বাৰ যজ্ঞ অলংকাৰ। অম্বা, অম্বা, নিশ্চিত থাকা অম্বা, নহু মই অৰুহত্ৰহীনী হলে প্ৰয়োজনে লাভিবি তোমাক বীৰত্ব মৰি কৰি প্ৰদৰ্শন। যাও, অগ্নিপতি অপেক্ষা কৰিছে ৰাজদুৱাৰত। মহারাজ, 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 উপযুক্ত কন্যাৰ সন্ধানে তেওঁ এইফালে আহিব লাগিছে। কোন আহিছে হি? অপ্ৰতিদ্বন্দ্বী যুদ্ধ তেওঁ মহাপৰাক্ৰমী দেৱতুল্য ভীষ্ম, সেই গংগাৰ নন্দন। ভীষ্ম? হয় মহাৰাজ। কোনো চিন্তা নাই, আহে যদি ভীষ্ম সিদিনা ধূলিৰ লগত মিহলাই দিমে ভীষ্মৰ বীৰত্ব। কিন্তু ভীষ্ম হল ব্ৰহ্মচাৰী, তেওঁ কোনোদিন নকৰাই বিবাহ। তেন্তে তেন্তে কাৰ বাবে কন্যাৰ কৰিছে সন্ধান? বোধহয় চিত্ৰাংগদ আৰু বিচিত্ৰৰ বাবে। চিত্ৰাংগন এতিয়াও জীৱিত ধৰণ? কিয়? দেৱকান্তি যুৱক সেই শান্তনু নন্দন। তেনেস্থলত সেই যুৱকৰ কিবা দৰে ঘটিব ঘটন। এইচা কথা মৰণক বুকে জাপ দিয়ক, নবোলে বীৰত্ব। মহাতপা পৰশুৰামে মাতি দিছে চিত্ৰাংগনক গন্ধৰ্ব দমনে। গন্ধৰ্বক মই নোৱাৰিলো ৰণে, চিত্ৰাংগনে কৰিব সেই গন্ধৰ্ব দমন। মোৰ বোধই চিত্ৰাংগন নাই আৰু এই সংসাৰত। চিত্ৰাংগদ নাথাকিব পাৰে, আছে তাৰ ভাতৃ কুমাৰ বিচিত্ৰ। সেই বিচিত্ৰৰ বাবেওতো ভীষ্মই কাশীৰাজৰ ওচৰ আহি কন্যা ভিক্ষা খুজিব পাৰে। তেতিয়া তেতিয়া বিফল মধুৰসলৈ ঘূৰি যাব লাগিব সি আপোন আলয়ে। কাৰণ হস্তিনাৰ কোনো ৰাজবংশৰ ৰাজপুৰুষক মোৰ কন্যাক নিদিম কদাপি। মহাৰাজ, অযাচিত কৰোণাৰ বাবে ধন্যবাদ জনালো তোমাক। অম্বাৰ পাণিপ্ৰাৰ্থী হৈ আহিব লাগিছিল তুমি মোৰেই সন্মুখে। এতিয়া তুমিয়েই কোৱাচোন, তুমি কিদৰে যোগ্য হবা অম্বাৰ কাৰুদে? কিহত যোগ্য দেখিলে ৰাজন? কোলে হিলে বাউলে বিচ্ছে একোটাই হীনময় নহ কদাপি। অগৌৰৱ নহব আপুনি
যদি করে কন্যাদান মোক আনন্দময় লভিমতীকে আৰু সেই বিশ্বাসতে পানী গ্ৰহণে কৰিছো মই। শক্তিৰ পৰীক্ষা দি গ্ৰহণ কৰিব পাৰিবানে তুমি অম্বাক? পাৰিম ৰাজন। আছে যত ৰাজশক্তি ভাৰত মধ্যত সকলোকে যুদ্ধে মই কৰি পৰাজিত লৈ যাব পাৰিম অম্বাক বিজয় লক্ষ্মী ৰূপে। মহাৰাজ মহাবীৰ ভীষ্মকো আমন্ত্ৰণ কৰি দিব পাৰে। ভীষ্মকো পৰাজয় কৰি দেখুৱাম সকলোকে মই ভাৰতবৰ্ষত বীৰ শূন্য হোৱা নাই আজি। আহো মই ৰাজন। আহা ভক্তিপতি। ধন্য ধন্য ৰাজন, মনে প্ৰাণে ময়ো তাকেই কৰো কামনা। আছে আৰু এক পক্ষ কাল, তাৰে শেষ দিনা হ'ব স্বয়ম্বৰৰ সভা। হে দয়াময়, তুমি মোক সুমতি কৰিবা প্ৰদান। এটি ঘোষণা আছে। আমাৰ এই গাঁৱৰে নিবাসী বুলু বৰাই তেখেতৰ পুত্ৰ সমীৰণ বৰাৰ হৈ বৈদ্য উপদেশ মানি আমাৰ এই ভাওনাভাগীৰ ড্ৰেছ আৰু পেইণ্টৰ খৰচৰ বাবদ ৬,০০০ দি সেৱা ল'ব বিচাৰিছে। লগতে আমাৰ এই গাঁৱৰে মামণি বৰা তেখেতেও এই ভাওনাভাগীলৈ ২,০০০ অৰিহণা যোগাই সেৱা ধৰিব বিচাৰিছে। লগতে শ্ৰী বুদ্ধ দাসেও ১০১ টকা আগবঢ়াই সেৱা ধৰিব বিচাৰিছে। ডিচিয়াল গাঁও নিবাসী বিশ্ব নেওগে ১১১ টকা দি সেৱা ধৰিব বিচাৰিছে। আমি সদৌতিকে সেৱা ল'বৰ বাবে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। ধন্যবাদ। হৰি